অসমবাসীয়ে মৰম দিছে আৰু অসমবাসীয়ে মৰম দিয়াৰ কাৰণে আপুনি সেই এলপি স্কুলৰ পৰা আপোনাৰ 97 লৈকে আপোনাৰ অভিনয় যাত্ৰা হঠাৎ চকুত পৰিল ফ্ৰক পিন্ধি পেলাই এটা আপোনাৰ ক্লাছ 6তে প্ৰেম হৈ গৈছে মানে কৈ আছোঁ আৰু মানে এইটো হেৰি মানে প্ৰাঞ্জলহঁতকো তই বুলি মাতে নিপনকটো খালি তুমি বুলি মাতে নিপনকে যে নিপন মানে ঘৰুৱা ইমান ঘৰৰ ৰঞ্জু মানে ঘৈণীয়েকে ইমান ভাল পাইছিলে নিপনে কয় শিল্পীয়ে অভিনেতা বা অভিনেত্ৰীয়ে যে অভিনয় কৰি খাব পাৰিছিল নে পেছা হিচাপে ল'ব পাৰিছিল নে আপোনাৰ এলপি স্কুলৰ পৰা আপোনাৰ 97 লৈকে আপোনাৰ অভিনয় যাত্ৰা আপোনাৰ এইখিনিতে মই আৰু এটা মিডল এটা কথা এটা সুধোঁ বৌক কেনেকৈ লগ পালে এইটোতো মানে ক্লাছ 6ত পঢ়ে তেওঁ যে মানে ক্লাছ 6ৰ পৰা প্ৰেম নেকি হয় মানে মোৰ ঘৰৰ ওচৰতে বেছি দূৰত নহয় হঠাৎ চকুত পৰিল ফ্ৰক পিন্ধি পেলাই এটা আপোনাৰ ক্লাছ 6তে প্ৰেম হৈ গৈছে মানে কৈ আছোঁ আৰু মানে এইটো হেৰি সেউজীয়া ফ্ৰক এটা পিন্ধা এতিয়া মনত পৰে সেউজীয়া ফ্ৰক এটা হাতত মানে এটা সজা চৰাইৰ ভিতৰতে এটা হেৰি ভাটৌ চৰাই ভিতৰত ধৰিছে গৈছিলে ঘৰতে মই বাহিৰৰ পৰা দেখা পালোঁ ইমান মৰম লাগিল আচ্ছা তেতিয়াৰ পৰা কিবা ভাৱ হ'ল আচ্ছা যিয়ে নহওক তাৰপিছত মোৰ পেহীৰ ছোৱালীৰ লগত একেলগে পেহী ছোৱালীজনী এক ক্লাছ হেৰি ছিনিয়ৰ আছিলে পেহীৰ ছোৱালীৰ লগত পেহীৰ ঘৰৰ সন্মুখত থিয় হৈ আছে থিয় হৈ থাকোঁতে মই লগ পালোঁ লগ পোৱাতে দুইজনী লগ পালে আমাৰ লগতো খবৰ চবৰ ল'লোঁ এনেই তাৰপিছত মোক পেহীৰ ছোৱালীজনীয়ে ক'লে যে সেই মিনুৱে ৰসগোল্লা খাব ইচ্ছা কৰিছে এইটো ওচৰতে হোটেল মিনুৱে ৰসগোল্লা খাব ইচ্ছা কৰিছে মোক হয় নেকি তই খাবি বোলে অঁ ৰসগোল্লা খাম ক্লাছ 6ত দেই তো পাছত মই আৰু গৈ পেলাই এক চোৰ ৰসগোল্লা লৈ আনিছোঁ লৈ আনি পেলাই দিছোঁ বোলে 100 ৰসগোল্লা 100 দুটাহে লাগে 100 ৰসগোল্লা কোনে খাব মোক বোলে মইতো গোটেই হোটেলখন কিনি আনিব মন গৈছিলে তই বিচাৰিছ মোক এইটো প্ৰথম তেতিয়াই তাইৰো মোৰ প্ৰতি এটা কিবা ভাৱ হৈছে মোৰ প্ৰতি তাইৰ কিবা স্কুললৈ যায় মোৰ ঘৰৰ সন্মুখেৰে স্কুললৈ যায় কালিৰাম বৰুৱা গাৰ্লছ হাই স্কুলত পঢ়িছিলে ভৰলুমুখত মোৰ ঘৰৰ সন্মুখেৰে সদায় যায় স্কুলত যোৱাৰ সময়ত মই ৰৈ থাকোঁ আৰু মানে ইচাৰা ইচাৰি হয় লাইন মাৰি আৰু তেনেকুৱা তাৰপিছত আৰু কেতিয়াবা মই নাথাকিলে পিছদিনাখন লগ পালে মই সোধে কালি ক'ত গৈছিলি তেনেকৈ আৰম্ভ হৈ প্ৰায় তাৰমানে আপোনালোকৰ আৰম্ভণিটো মানে তই দিয়ে মানে আৰম্ভ হৈ গ'ল তয়ে ওচৰ চুবুৰীয়া একদম হয় আৰু তেওঁৰ মানে এটা অভ্যাস আছে চবকে তৎনাত আপোন কৰি চবকে তই বুলিয়ে মাতে মানে প্ৰাঞ্জলহঁতকো তই বুলি মাতে নিপনকটো খালি তুমি বুলি মাতে নিপনকে যে নিপন মানে ঘৰুৱা ইমান ঘৰৰ ৰঞ্জু মানে ঘৈণীয়েকে ইমান ভাল পাইছিলে নিপনে কয় মিনু তোমাক ৰঞ্জুৱে ইমান কিয় ভাল পায় মোৰে ঈৰ্ষা লাগে বোলে ইমান ভাল পায় তেনেকুৱা এটা ৰিলেশ্যন ঘৰুৱা ৰিলেশ্যন আছে যিয়ে নহওক তাৰপিছত এনেকৈ ক্লাছ 4, 6, 7, 8 তেনেকুৱা হ'ল কিতাপ দি হয় কিতাপৰ মাজত চিঠি বিচাৰে তেওঁ মই কেতিয়াবা উপন্যাস দিওঁ চিঠি বিচাৰে তেওঁ কি চিঠি আহে নেকি তেতিয়াহ'লে ভয় কৰিছোঁ চিঠি দিয়া নাই ঘৰতে এদিন মানে মই তেতিয়া মই কলেজত ফাৰ্ষ্ট ইয়াৰ BSc পঢ়ি আছোঁ টেবুলত পেহী আহিছে ঘৰলৈ পেহীৰ ছোৱালীজনীও আহিছে মিনুৰ বন্ধু বা আহি পেলাই মোক ক'লে মিনুৱে তোৰ পৰা এখন চিঠি লিখিছে চিঠি বিচাৰিছে সঁচা চিঠি বিচাৰিছে মিনুৱে ইমান ভাল পাইছোঁ মই চিঠি এখন লিখিছোঁ আৰু প্ৰেমৰ চিঠি প্ৰথম লিখিছোঁ তাইতো আৰু অলপ তেনেকুৱা টাইপৰ আছিলে তাই ৰস কৰি ভাল পাইছিলে পেহী ছোৱালীজনীটো সেইজনীতো ককায়েক নে বায়েকক চিঠিখন দি দিলে চিঠিখন দিয়াৰ পাছত তাইৰ ওপৰত আৰু কি হ'ব পাৰে আৰু কি পাহাৰ যে মূৰত পৰিছে তাইৰ তেতিয়াৰ পৰা কণ্ট্ৰল লাহে তাৰপিছত কলেজ পালোঁগৈ কলেজত তাৰপিছত আমি মানে এনেকুৱা হৈ গ'ল লাইলা মজনুৰ নাম হৈ গ'ল আমাৰ আমি কাকো পাৰোৱাই নকৰোঁ তাৰপিছত আৰু 12 বছৰৰ মূৰত
12 বছৰ প্ৰেম মাজতে মানে বায়েক হ'ল মোৰ মামাই বিয়া কৰালে মামী বুলি মাতো আৰু মামী খুব মৰম কৰে কিন্তু আমাৰ প্ৰেমটো ভাল পোৱা নাছিলে তাৰপিছত আৰু তেতিয়া মই সেই ষ্টীল ফাৰ্নিচাৰৰ ফেব্ৰিকেশ্যনৰ কাম কৰোঁ মই চাকৰি তাকৰি নকৰোঁ পঢ়া শুনা বাদ দিলোঁ এতিয়া সেইকাৰণে বেয়া পায় মোক বায়েক মানে মামীয়ে মোক মানে বাধা দিছিলে বোলে তই তোক ছোৱালী নিদিওঁ তই বেপাৰ কৰা মানুহ তই চাকৰি তাকৰি নাই পঢ়া শুনা তই নকৰিলি তাৰপিছত তেতিয়া মই মানে চেলেঞ্জ দিছিলোঁ যে মামী মই যেতিয়ালৈ উপযুক্ত নহওঁ তেতিয়ালৈ মই ছোৱালী নানো আৰু মই ছোৱালী তোমালোকৰ চোতালৰ পৰা মই পালকিত আনিম মই তোমাক কৈ দিলোঁ কিবা কথাত কৈ দিলোঁ আৰু তেতিয়া সেই সময়ৰ মানে লাইফষ্টাইল তেনেকুৱা আছিলে তাৰপিছত আৰু মাজে মাজে শাসন হয় ঘৰত ককায়েকে প্ৰফেচাৰ আবুল ইংলিছ ডিপাৰ্টমেণ্টৰ ইউনিভাৰ্চিটি লেকচাৰাৰ আছিলে শাসন হয় শাসনে কলেজো এৰুৱালে মাজতে কলেজ এৰুৱাই দিয়ে আকৌ পঢ়ে এনেকুৱাকৈ মানে বি এ মানে ছেকেণ্ড পাৰ্ট পাছ কৰিব নোৱাৰিলে আৰু ফাৰ্ষ্ট পাৰ্ট পাছ কৰিলে ছেকেণ্ড পাৰ্ট থাকি গ'ল এই প্ৰেমৰ জ্বালাত মানে তাৰ এনেকৈ হৈ পেলাই তাৰপিছত আৰু ঘৰুৱাভাৱে চব হ'ল ঠিক ঠাক হ'ল মই পালকি বনাইছোঁ কাৰখানাত পালকিত তুলি লৈ আহিছোঁ আৰু কথা দি পেলাই এইটো 83 নহয় 73 মানে খুব ধুনীয়া আছিলে দেখিবলৈ এতিয়াহে চেহেৰাটো তেনেকুৱা হ'ল এতিয়াও দেখাত ধুনীয়া হৈ আছে এতিয়াও দেখাত ধুনীয়া হৈ আছে বেলেগ মানে জাকত জিলিকা আছিলে আৰু মানে পৃথিৱীত মই কোনো ছোৱালীক চিনি নাপাওঁ তেওঁ কোনো মানে মতা মানুহ চিনি নাপায় তেনেকুৱা আমাৰ প্ৰেম মানে লেলা মঞ্জুৰ প্ৰেম আৰু মুঠতে আৰু তেনেকৈ মানে কি আজিও তাৰমানে কি প্ৰেম চলি আছে আৰু আজিও খুব আচৰিত কথা ক্লাছ 6ৰ পৰাই মৃণাল দাই প্ৰেম আৰম্ভ কৰিছিলে প্ৰেম জাগিছিলে মৃণাল দাৰ প্ৰথম ক্লাছ 6তে গতিকে খুব ভাল লাগিল মৃণাল দা আৰু এটা কথা মই সুধোঁ আপোনাক দেই গতিকে অভিনয়ৰ কথাবিলাক পাতি থাকিলেতো শেষ নহয় না আপোনাৰ গতিকে এইটো এটা বেলেগ এটা ৰস না তেতিয়াৰ দিনত হেৰিবিলাক কেনেকুৱা আছিলে মানে এজন মানে শিল্পীয়ে অভিনেতা বা অভিনেত্ৰীয়ে যে অভিনয় কৰি খাব পাৰিছিলনে পেচা হিচাপে ল'ব পাৰিছিলনে আপোনাৰ নাই তেতিয়া পেচাৰ কথাই নাহে পেচাৰ কথা নাহে পেচা ছবিৰ পেচা আমাৰ যিবিলাক মানে প্ৰডিউচাৰবিলাক আগতে মানে যিবিলাক আছিলে ধৰি লওক এক্সিকিউটৰবিলাক ছবিৰ এক্সিকিউটৰ ছবিৰ যিবিলাক মানে ডিষ্ট্ৰিবিউটৰ সেইবিলাক আছিলে তেওঁলোকে যেতিয়া ছবি কৰিবলৈ আৰম্ভ কৰিলে তেওঁলোকে পইচা দিয়া আৰম্ভ কৰিছিল যেনেকৈ বালাজী ফিল্মছ বালাজী ৰমন মেহতা তেনেকুৱা ধৰণৰ তেওঁলোকে সেইবোৰ ছবিত পইচা আৰু মানিক দত্ত পইচা দিবলৈ আৰম্ভ কৰিলে আমাৰ অসমীয়া প্ৰডিউচাৰ যিবিলাক আছিলে যেনে মই আনোৱাৰ হোসেনৰ কওঁ আনোৱাৰ হোসেনৰ নিজৰ খাবলৈ মানে খোৱাৰো যোগাৰখিনি দিব নোৱাৰে নিজৰ পইচা মানে ইনকাম নাই উত্তৰ পৰা কৰি পেলাই তেনেকুৱা ছবি কৰে আৰু ছবি ব্যৱসায়িক দিশটোৰ কথা চিন্তাও নকৰে আৰ্টিষ্টখিনি ভালেই ল'ব আৰ্টিষ্টখিনিক পইচা দিম বুলি কয় বহুত প্ৰডিউচাৰ এনেকুৱা আছে আৰ্টিষ্টক পইচা দিম বুলি কয় কিন্তু পইচা সেই হিচাপে নিদিয়ে জিম বুলি কথা পাতে তাৰমানে নোৱাৰে দিব আৰু এমেজমেণ্ট টাক্সটো ঘূৰাই পালে কোনোবাই দিয়ে হয়তো কোনোবাই বেছি পায় এই প্ৰডিউচাৰ মানে যিবিলাক ছবি ছুপাৰহিট হৈ যায় সেইবোৰ চব ডিষ্ট্ৰিবিউটৰ এক্সিবিউটৰৰ প্ৰডিউচাৰবিলাক তেওঁলোকৰ ছবিবিলাক হিট হয় তেওঁলোকে ছবিবিলাকৰ এমিউজমেণ্ট টেক্সটো পায় বাকী আমাৰ বেছিভাগ ছবিয়ে এমিউজমেণ্ট টেক্স নাপায় গতিকে আৰ্টিষ্টবিলাকক নিদিয়ে আৰ্টিষ্টে মানে সেইটো পেচা হিচাপে বহুত পাছত আহিছে ৰবীন্দ্ৰ ভৱনৰ ডাইৰেক্টৰ কালচাৰেল এফেয়াৰ্ছৰ যেতিয়া নাটক আৰম্ভ হ'ল নাটকৰ ডিপাৰ্টমেণ্টত হ'ল দুলাল লৈ তাত দায়িত্ব দিলে তেতিয়া সেই দৰমহা পায় সেইবিলাক আৰ্টিষ্ট চেতনাহঁত তাৰ পৰা তেতিয়া সেই দৰমহা পায় কেইটামান দৰমহা পায় তেনেকৈ চলে আমাৰ আগৰ আৰ্টিষ্টখিনি আৰু আজিৰ আৰ্টিষ্টে পইচা দিয়ে নৰেশ কুমাৰে মোক মোৰ প্ৰথম ছবিৰ প্ৰথম পইচা মই নৰেশ কুমাৰৰ পৰা পাইছোঁ 6,000 মানে চাইনিং মানি 1,000 দিছে তাৰপাছত ছবি শেষ হোৱাৰ পাছত 5,000 দিছে মোক সুধিছে আপোনাৰ হেৰি কিমান বোলে মই ক'বই লাজ কৰিছোঁ আমাৰ পইচাৰ কাৰণে আমি ছবি নিদিয়েও মই জীৱনত পইচা কাৰোৰ পৰা মই খোজাও নাই দিয়াও নাই মোক
আৰু মই পইচাৰ কাৰণে ছবিও কৰা নাই আৰু মোৰ তেনেকুৱা মই ব্যৱসায় কৰা মানুহ মোৰ হেৰি গোটেই ষ্টিল ফাৰ্নিচাৰ হেৰি হস্পিটেল এইবিলাকৰ ফাৰ্নিচাৰ অফিচবিলাকত দিছিলোঁ মোক আৰ্টিষ্ট হিচাপে মোক অলপ ৰেচপেক্ট কৰি বহুতে মাতি কাম বিলিয়াই দিয়ে মোৰ অভাৱ নাছিলে পইচাৰ অভাৱ নাছিলে